কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটো হ'ল ডাঙৰ ভুল। যেতিয়া কাৰোবাৰ ভাল পোৱা বেছি হৈ যায়, তেতিয়া সেই ভাল পোৱাই সুখতকৈ বেছি কষ্ট দিয়ে। যদি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে, তেনেহ'লে তাক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ সিহঁতক কেৱল ভাগ্যৰ পৰাহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। আঘাত সেইখিনিতেই কৰিছা য'ত তোমাক বহুত যত্ন কৰি ৰাখিছিলোঁ। এটা কথা কি জানা, সকলো কষ্ট সহ্য কৰিব পাৰোঁ, মাথো তোমাৰ অৱহেলা সহ্য কৰিব নোৱাৰোঁ। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। কপালত অৱহেলা লিখা থাকিলে হাজাৰ চেষ্টা কৰিলেও ভাল পোৱা নাযায়। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ কাৰণে আনক কষ্ট দিব পাৰে, আৰু এনেকুৱা কিছুমান মানুহ আছে যিয়ে নিজে কষ্ট পায়ো আনক সুখী কৰাৰ চেষ্টা কৰে। যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে সি সঁচা কথা ক'লেও আমি মিছা বুলি ভাবোঁ, আৰু যাৰ ওপৰত এবাৰ বিশ্বাস আহি যায় তাৰ মিছা কথাবোৰো আমি সঁচা বুলি ভাবোঁ। সেইকাৰণে আমি মানুহ চিনোতে ভুল কৰোঁ। মানুহ চিনিবলৈ মন নহয়, মাথো সঠিক পৰিস্থিতিৰ প্ৰয়োজন। টেনচন আৰু মানসিক চাপত সেইসকলেই থাকে যিয়ে নিজতকৈ আনৰ কথা অলপ বেছি ভাবে। খং কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণেই বহুতো সম্পৰ্ক শেষ হৈ যায়। সহজ সৰল মানুহবোৰৰ ডাঙৰ ভুল হ'ল সিহঁতে গোটেই জগতখনক নিজৰ নিচিনা সহজ সৰল বুলি ভাবে। সেইকাৰণে সিহঁতে বাৰে বাৰে ঠগি যায়। মন বেয়া থাকিব পাৰে, সময়টো বেয়া চলিব পাৰে, লোকে নানান কথা ক'বও পাৰে, মাথো তুমি ধৈৰ্য ধৰা, অপেক্ষা কৰা, পৰিশ্ৰম কৰি যোৱা, চাবা তুমি এদিন সফল হ'বাই। জীৱনটো বহুত অদ্ভুত, যিয়ে পায় সি সকলো পায়, আৰু যিয়ে নাপায় সি একোৱেই নাপায়। কোনোবাই গুৰুত্ব নিদিলে এই দুটা কাম কৰক। 1 নম্বৰ, মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2 নম্বৰ, নিজৰ যিমানখিনি আছে সিমানখিনিতেই সন্তুষ্ট থাকক, কাৰণ যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে তাক কোনেও গুৰুত্ব নিদিয়ে। ভাগি পৰাটো জীৱন নহয়, ভাগি পৰাৰ পাছত নিজকে তৈয়াৰ কৰাটোহে আচল জীৱন। তাৰ জীৱনৰ পৰা আঁতৰি যোৱাই ভাল যাৰ কাষত আপোনাৰ কোনো মূল্য নাই। এটা মিছা ভাল পোৱা বিষতকৈও বেছি বিষাক্ত। ভাল সকলোকে পোৱা নাযায়, আৰু যাক এবাৰ ভাল পোৱা যায় তাক কেতিয়াও পাহৰিব পৰা নাযায়। কষ্ট পায়ো যিসকলে মনে মনে থাকে সিহঁতৰ যন্ত্ৰণাটো বহুত বেছি। সিহঁতে না পাৰে একো ক'বলৈ, না পাৰে একো সহ্য কৰিব।